এই বন্ধুসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ উদিপ্ত ব্লগ 200 ইউটিউব চেনেললৈ। আৰু আপোনালোকক বহুত ভাল খবৰ এটা দিবলৈ ওলাইছোঁ আজি। জিতুল জট তত আপোনালোকেতো চবেই চিনি পায়, একদম ফেচবুক হওক ইউটিউবত হওক ফলকনি লগাই থকা এজন মানুহ। আৰু তেওঁ নতুন গান এটা উলিয়াইছে নাচনী 2024। সেই নাচনী গীতটো অলপ আপোনালোকৰ আগত মই দেখাবলৈ ওলাইছোঁ। আপোনালোকে হয়তো পাই আছে ফেচবুকত, তথাপিও মই দেখাবলৈ ওলাইছোঁ। আৰু কেতিয়া ৰিলিজ দিব কি আমাৰ জিতুল জট তত দাদাৰ পৰা আপোনালোকে অলপ শুনি লওক আৰু গানটো শুনি লওক। নমস্কাৰ। নিজৰ কথা সুৰে ৰচিত এটি নতুন বিহুগীত নাচনী, তাকে আমাৰ এই ককাই আছে লগত। বহুত কষ্ট কৰিছে ককাই। ইফালে আমাৰ আনন্দ আছে, সঞ্জীৱ দা আছে মোৰ লগত। বাকী এনেকৈ আজি কি ক'ব? জিতুল ভাইটি ফাৰ্ষ্টবাৰ গান সকলোৱে চাব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, এইটোৱে মোৰ অনুৰোধ। আমাৰ আনন্দ আছে। নমস্কাৰ। জিতুল জট তত এটি নতুন গীত কৰিছে 2024। আশা কৰোঁ গীতটো সকলোৱে ভাল পাব, সকলোৱে শ্বেয়াৰ কৰিব। ফাৰ্ষ্টবাৰ গাইছে তেখেতে, আৰু এজনে নামটো নাজানিছোঁ। শ্বেয়াৰ কৰিব, সকলোৱে ভাল পাব নিশ্চয়। ধন্যবাদ। হয়, ইফালে আমাৰ বহি আছে সঞ্জীৱ দা। হয়, জিতুল বৰাদৰ অৰ্থাৎ জিতুল জট তত এটি খুব মানে থলুৱা বিহু, আকৰ্ষণীয় বিহু শুনি সকলোৰে ভাল লগা, ভাল লাগিছে গীতটি। নাচনী নামৰ প্ৰায় এসপ্তাহৰ ভিতৰতে হয়তো গীতটি আপোনালোকে শুনিবলৈ পাব। বাকী আমাৰ কুটুম এনে কি ক'বা? তাকে গীতটো গাইছোঁ, তো চবে ৰাইজে মৰম দিব, আশীৰ্বাদ কৰিব। যি নহওক, বৰ সোনকালে আপোনালোকৰ মাজলৈ আহিছে। এসপ্তাহটোৰ ভিতৰতে হ'বগৈ, আমি আপোনালোকক জনাম। ধন্যবাদ।